নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু যোৱা 1 তাৰিখে মই পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ আৰু পাৰ্চেলটো অহাৰ ডেট আছিলে 9 তাৰিখে। তো যিহেতু পাৰ্চেলটো আজি 6 তাৰিখ হয়, 3 দিনৰ আগতীয়াকৈ আহিছে। তো যি হওক, বহুত বেছি ভাল লাগিছে সোনকালে অহাৰ বাবে। আৰু পাৰ্চেলটো কি পাৰ্চেল হয় মই আপোনালোকক সম্পূৰ্ণকৈ খুলি দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগিব, লাইক কমেণ্ট কৰি জনাব। যিহেতু পাৰ্চেলটোত ওলাইছিলে ৰয়েল এনফিল্ডৰ হেলমেট এটা, আৰু হেলমেটটো চাই কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কোনে ক'ৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে যদি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ মিনি ব্লগটো মোৰ ইমানেই আছিল। বাই বাই।